নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মেৰী কোঁৱৰে আপোনালোকক সকলোকে অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু এয়া দেখিছেনে, মই এফালে আহি আছোঁ এয়া বাগানৰ মাজে মাজে। আৰু এয়া কাপোৰ আনিছোঁ, ক'তনো যাওঁ মই চাওঁচোন আহক। এয়া কঠীয়া দেখিছে, বহুত কঠীয়া আছে, বহুত মাটি আছে ৰুবলৈ চাগে। আৰু সৌখন বাগান, সকলোবোৰ বাগান দেখিছেনে। একদম মই মানে পথাৰৰ মাজে মাজে আহি আছোঁ। মই এইটো ৰাস্তাৰে আজিহে আহিছোঁ। চাওকচোন বাৰু আমি কেনেকুৱা গাঁৱলীয়া পৰিৱেশত থাকোঁ। এইফালেও বাগান, এইফালে মাটি পথাৰ, আৰু এয়া কঠীয়া, এইবোৰ বাগান ওচৰে ওচৰে দেখিছেনে, এইবোৰ পথাৰ। মই আজি আহিছোঁ ৰুবলৈ। আমাৰ ঘৰততো ৰোৱা হৈ গ'ল, এতিয়া আমাক ৰুই দিছিলে ওচৰৰে বৌ এগৰাকীয়ে। এতিয়া সিহঁতৰ ঘৰততো মই ৰুব লাগিব, সেইকাৰণে মই সিহঁতৰ নভূই আজি আহিছোঁ ৰুবলৈ বুলি। আৰু বাকী সকলোকে তাত দেখাম। আহি মই পাইছোঁহি ৰোৱা ঠাই। এয়া পিছফালে আহিছোঁ দেই, দেখিছে পিছফালেও গেট লগাই থৈছে। আমাৰ আগফালে গেট নাই, সিহঁতৰ পিছফালে গেট। আৰু এয়া ওচৰৰে দাদা আৰু বৌয়ে ডাঙৰকৈ এটা ব্ৰইলাৰ ঘৰ বনাইছে। চাওকচোন কিমান ধুনীয়াকৈ বনাইছে, আহল বহল, বহুত ধুনীয়াকৈ বনাইছে দেই। অকণমান মই আঁতৰৰ পৰাও দেখাই দিছোঁ, চাওক কিমান ধুনীয়া। এয়া ওলাই ল'লোঁ এতিয়া ধুনীয়াকৈ। সেইয়া ৰোৱনীয়ে ৰুই আছে দেখিছেনে, এজনী দুজনী তিনিজনী, বেছি নাই, 4-5জনী হ'লোঁ। এতিয়া ৰুই দিম। আমি এতিয়া চবে বহি লৈছোঁ। তাৰপাছত সেইফালে সুন্দৰনাথ তামোল খুন্দি আছে, আৰু এইফালে আছে দুগৰাকী। ক'ত আছে? এইফালে সেয়া বহি আছে, এইফালে চাই দিয়া আকৌ কেলে। আৰু আমি এই কাকুহাতৰ ঘৰত নভূই খাবলৈ আহিছোঁ। হাই হেল্ল' কৈ দিওঁ। হাই হেল্ল', নামটো কি আছিলে কৈ দে। নমস্কাৰ, মোৰ নাম শ্ৰীমতী কাকু ফুকন। কিহত পঢ়িছা এইটো কওক। দ্বিতীয় শ্ৰেণীত। আৰু 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 তোৰ নামটো কি আছিলে কৈ দে, ধুনীয়াকৈ কৈ দে নমস্কাৰটো। নমস্কাৰ, মোৰ নাম শ্ৰীমতী জোনমণি ফুকন। অঁ, কোন ক্লাছত পঢ়িছা? ক্লাছ 2। অঁ, এতিয়া আমি চাহ খাম, আৰু অলপ পাছত চাহত কি দিয়ে চাব লাগিব। আৰু এইয়া চাহ আহি গ'ল, গৰম গৰম গাখীৰ চাহ, লগত এয়া কাটা বিস্কুট। অঁ, খাস্তা, এইটো খাস্তা কয় নি? অঁ, তাৰপাছত এইটো কি পিঠা? মালপোৱা নে? মালপোৱা। এতিয়া আমি খাম। আৰু এবাৰ ৰুই আহোঁ, আপোনালোকে চাই থাকক। আৰু আহি আছোঁ এইবাৰ ভাত খাবৰ কাৰণে, ভাত খাবলৈ মাতিছে। এতিয়া খাই বৈ অলপ জিৰাই খাই আকৌ ৰুবলৈ যাব লাগিব। আৰু এই ডালিমজোপা দেখিছেনে, চাওকচোন ইমান ধুনীয়াকৈ লাগি আছে। এই ডালিমজোপাৰ যদি ফুলটো
ফুলটো সামৰিয়ে যিটো কলি হয় সেই কলিটো খুব বেছি পায়খানা হৈ থাকিলে খাই দিলে মানে বইল কৰি পানীৰ লগত অকণমান এচামুচমান পানীৰ লগত দি খালে মানে ভাল হৈ যায়। সৰু ল'ৰা ছোৱালীয়ে হওক বা ডাঙৰে হওক সকলোৱে খাব পাৰে। আৰু ইয়াৰ যদি আগটো 2-3 খিলা আগ এনেই চোবাইও খায় তেতিয়াও ভাল হৈ যায়। আৰু এয়া এতিয়া আমি আৰম্ভ কৰিম খাবলৈ। হ'ব হ'ব। খাই গৈ হৈ গ'ল আৰু ইয়াতে মই আপোনালোকক কিবা এটা দেখাবলৈ লৈছোঁ। চাবচোন কি দেখাইছোঁ। এইখিনি দেখিছেনে? ভালকৈ পোহৰলৈ অকণমান মেলি দেখাওকচোন। এইবোৰ বোৱা চাদৰ চাওক কিমান ধুনীয়া ধুনীয়া বৈছে। এইবোৰ কিমান ধুনীয়া বৈছে দেখিছে নাই? আৰু বৈছে কোনে? এই আইতাগৰাকীয়ে। আপোনালোকে চাওক। বোৱাৰীকে বোলে মোৰ কথা কওক সেয়া, কিন্তু বোৱাৰীকে নাই বোৱা দেই। এই আইতাগৰাকীয়েহে বৈছে ইমান ধুনীয়া। এতিয়াও চাওক। অঁ নকওঁ, ক'বলৈ দৰকাৰ নাই ন। মহুৱা বতাহটো কেলৈ লাগে? এয়া চাওক কিমান ধুনীয়া। আমি বোৱাৰীবোৰ একদম মানে পিছ পৰি যাম। এতিয়াও মানে ইমান ধুনীয়া ধুনীয়া এইবোৰ বৈছে। এইখন অকণমান মেলি দিয়া। ইমান ধুনীয়াকৈ বৈছে চাওকচোন। ভাল লাগিছেনে? কমেণ্ট কৰি জনাব দেই। ইমান ধুনীয়াকৈ সঁচাকৈ বৈছে। আৰু তেওঁ তাত এতিয়াও লগাই থোৱা আছে, মই দেখাই দিছোঁ। এইখন এয়া বৈছে। আৰু সেয়া দেখিছেনে আমাৰজনে কেনেকৈ সৰু ল'ৰা ছোৱালীৰ নিচিনা জোলনা খেলি আছে। অলপ পাছত আকৌ আমি ৰুবলৈ যাম। এয়া হাঁহিছে সিহঁতে কিবা কথা পাতি। আৰু আমাৰজনে খুব ধুনীয়াকৈ বহি আছে। আকৌ ৰুবলৈ বুলি আহি আছোঁ। এয়া সাঁচিবলৈ ইমান ধুনীয়া হৈছে, কিন্তু চাফা কৰি দিয়া নাই কাৰণে অলপ দেখিব বেয়া লাগিছে। চাফা কৰি দিলে খুব ধুনীয়া লাগিব। ইমান ধুনীয়াকৈ পচাইছে চব সাঁচি পুলিবোৰ। ভাল লাগি গৈছে একদম, দেখি বহুত ভাল লাগিছে ন। এতিয়া ৰুবলৈ যাওঁ আকৌ দেই। বাৰী এখন আছে, অমিতা বাৰী, হাবি আছে। আমাৰ হৈ গ'ল আৰু দেই, উঠি দিলোঁ। এয়া মই উঠি দিলোঁ। এয়া এওঁলোকে ৰুই আছে, এইকণে আছেগৈ, বেছি নাই। আৰু সেইফালে ৰুলোঁ। আৰু এইখিনি সেইফালে, এইবোৰ চব হৈ গ'ল। মই এতিয়া ঘৰলৈ যাওঁগৈ। এয়া মই আহি আছোঁ। আৰু আপোনালোকে যদি আজি মোৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব।